Actually, sir, this man is Pakka Indian. Yes, sir. Okay, sir. Okay, sir. I will call you tomorrow, sir. Okay. Hello, guys. আজি আকৌ এটা নতুন প্ৰেংক লৈ আপোনালোকৰ মাজলৈ আহিলোঁ মানে একচুৱেলি মই এজন গাঁৱৰ ল'ৰা আপোনালোকে অলৰেডি কৈ আছোঁ বেকগ্ৰাউণ্ড দেখি গম পাইছোঁ একচুৱেলি মই এজন গাঁৱৰ ল'ৰা হয় আৰু মানে এটা প্ৰেংক কৰিলোঁ মানে এটা ইংলিছ প্ৰেংক মানে ফেক চিআইডি এজেণ্ট চ' বৰ বেলেগ ইংলিছ কৈছোঁ যিটো মই নিজে বুজি নাপাওঁ কি কৈছে তো আপোনালোকে শুনক আৰু চাওক প্ৰেংকটো মানে কেনেকুৱা পায় আৰু যদি ভাল পায় প্লিজ গম পাইছে একচুৱেলি মোক মানে বহুত আপোনালোকে ছাবস্ক্ৰাইবাৰ কম আছে চ' কেইটামান বঢ়াই দিয়ে প্লিজ আপোনালোকে ছাপোৰ্ট কৰক তেতিয়া মই আগলৈ যাব পাৰিম আৰু ভাল ভাল ভিডিঅ' বনাব পাৰিম তো আজিলৈ ইমানে তেনেকৈ প্ৰেংকটো চাওক নেক্সট এটা ভাল প্ৰেংকৰ লগ পাম আৰু যদি ভাল পায় প্লিজ পোৱা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মোৰ যি ভিডিঅ'টো আপোনালোকে নটিফিকেশ্যন পাই থাকিব তো তেতিয়ালৈকে বাই বাই हेलो एक्सक्यूज मी कहाँ से आप हाँ मतलब आप कहाँ से है हाँ हाँ सर नो एक्चुअली दिस मनी इज कमिंग टू फॉर जागीर हाँ सर यस सर एक्सक्यूज मी वायु मैंने अपनी को दबा हैं हाँ सर एक्चुअली दिस मैन इज गोइंग टू गुनामारा फ्रॉम यूथ सर क्या सर लॉन्ग की माने लॉन्ग कितना है आपको लॉन्ग हाइट 5.5 सर या सर एक्चुअली आई डोंट नो या आई एम जस्ट आस्किंग यू কালি এটা মাৰ্ডাৰ হৈছিল গম পায় আপুনি হে বাচনাঘাট চিনি পায় না মই মৰিগাঁও হে বাচনাঘাটৰ যিখন মানে দলঙৰ এইটো মোৰ এখন বাইকৰ এটা সৰু ল'ৰা ছোৱালী মাৰিছে গম পায় শুনিছে নিশ্চয় আমি মানে ইনভেষ্টিগেশ্যন চলাই আছোঁ মানে একচুৱেলি সেই মাৰ্ডাৰজনক ধৰিবৰ কাৰণে আমি গম পোৱা নাই তো প্লিজ আপোনাৰ নামটো ক'ব নেকি Yes sir, actually this man name is Imbarul Islam. Yeah. Hello. আপুনি কোনো হেৰিত জড়িত নাই তো ফোনটো কাটক না আপোনাৰ ফোনটো इमरजेंसी হৈ আছে নেকি মোক কোৱাটো শুনক না আপুনি जरूरी है ठीक है पहले मेरा बात तो सुन लीजिए बाद में आप कितना से बात कर लीजिए ठीक है अब इतना मतलब फ़ोन पे लगे रहता क्या यार मैं कुछ पूछ रहा हूँ उसका जवाब तो दीजिए हाँ सर नहीं एक्चुअली या नहीं एक्चुअली आई एम जस्ट आस्किंग फॉर यू मतलब यस सर या प्लीज योर आईडी यस सर एक्चुअली दिस मैन इज नो आईडी या ओके लेकिन আমাৰ অফিচ সাহেব আছে তেওঁলোক কথা পাতিব আপুনি গুচি আহিব আইডি নাথাকিলে মই যাব দিব নো একচুৱেলি আই এম মানুহ নো প্লিজ ইউ গো এণ্ড মানে ন আপুনি বেয়া নাপাব আপুনি কথাটো পাতি আহিব অফিচ ছাৰৰ লগত আপোনাৰ আইডি নাই কিবা এটা আপুনি পাতি আহিব তাৰপিছত আমি মই এইটো নামানিম অ'কে আপুনি কওক যে মই জাষ্ট আহি আছোঁ আপুনি ফোনটো কৰি দিয়ক ন আপুনি একদম বেয়া নাপাব হে আপুনি জাষ্ট কথাটো পাতি অফিচ ছাৰৰ লগত গুচি আহিব আপোনাক আপোনাৰ এইটো নৰাখো বুলি কৈছে একচুৱেলি ছাৰ তো আপুনি মানে ইমান হেৰিটো কিয় দেখা আছে আপুনি কওক কওকচোন আপুনি জাষ্ট যাব আহিব নে বলক এক মিনিট হ্যাঁ স্যার या এইটো yes no sir actually he is coming to my coming I just coming just wait sir oh sorry sir come हाँ sir yes अबे this side I don't know yeah okay sir okay हाँ अच्छा ৰ'বা তুমি পাক্কা সেইটো কেছটো কথা কিবা গম নোপোৱাতো গম নোপোৱা তোমাৰ ঘৰ ইয়াতে তোমাৰ ঘৰ গাড়ীয়ে নাই তোমাৰ ঘৰ ক'ত মোৰ ঘৰ জাগিৰোড বৰাপাহাৰ okay sir ঠিক আছে এতিয়া তোমাক যাব দিব কিন্তু নেক্সট টাইম আইডি নোহোৱাকৈ মই আৰু এনে বেয়া নাপাবা হা ঠিক আছে একচুৱেলি ভয় খাবা সেইটো ভয় খোৱা কথা এতিয়া তুমি তেনেকৈ কৰিলে মই হেৰি okay I don't know who is yes sir sir yes আপোনাৰ কিবা আটকবাদীৰ লগত জড়িত হৈ আছে নেকি আপুনি আপোনাৰ yes sir I am just ask you তো আপোনাৰ নাম কি শুক্লাল हाँ sir his man name is Suklal actually I don't know who he but why don't call me and before sometimes yes हाँ sir
আপোনাৰ বেগত কিবা বমৰ হেৰি আছে নেকি বাৰু হে তো মতলব আপোনালোক ক'লৈ যাব গুনামাৰা আজাবাৰী yes sir don't know going to আজাবাৰী sir हाँ sir অকণমান এইখিনিলে আহক অকণমান এইখিনিলে আহক অকণমান এইখিনিলে আহক हाँ sir no sir actually মই question for this two men sir okay I will check কোনো আতংকবাদীৰ লগত জড়িত নাইতো আপোনালোক ন হে আপোনাৰ নামটো কি ক'লে শুকলাল জড়িতটো নাই আপুনি পাক্কা ইণ্ডিয়ান হয় actually sir this man is পাক্কা ইণ্ডিয়ান हाँ sir okay sir I will call you tomorrow sir okay done see you sorry sir okay ঠিক আছে আপনি মানে পাক্কা ইণ্ডিয়ানে হয় ন আমাৰ তো বাংলাদেশৰ কোনো হেৰি নাই ন okay ঠিক আছে okay sir শুনা sorry এইটো কেমেৰা চোৱা আমি প্ৰেংক এটা বনাইছিলোঁ তোমাৰ পৰা এটা প্ৰেংক কৰিলোঁ ধেমালি এটা কৰিলোঁ বেয়া নাপাবা এইটো চোৱা এইটো কেমেৰা হাই এটা কৰি দিয়া চাওক চাই পেলাই বেয়া পাব মই মানে ধেমালি ভিডিঅ' এটা বনাইছিলোঁ হাইটো দেখিছে কেমেৰা আপোনালোকে এতিয়া ধেমালি ভিডিঅ' এটা কৰি আছিলোঁ কোনো চাৰ নাই গম পালে তো বেয়া নাপাব হাই এটা কৰি দিব এনেকৈ হাতটো কৰি দিব এইটো কেমেৰা হাইটো কৰি দিয়ক হাই অঁ I got off the wires. When I close my eyes, disconnected and tired.